everyone, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নিকুমনি ব্লগলৈ বলা ভিডিঅটো আৰম্ভ কৰো। মই মানে একদম দাউৰি কাম কৰি আছো, একদম বেস্তাগুৰি খুন্দিব যাব লাগে। মাই বুলি গালি পাৰি আছে যে তাই কিয় আনাই মই একচুৱেলি কামত পুৰা বিজি হৈ আছো। এতিয়া মানে একদম দৌৰি যাব লাগে আৰু পিঠাগুৰি খুন্দি কিনে আনি আৰু পিঠা বনাব লাগে। আপোনালোকক সকলোবোৰ দেখাই আছো, ধৈৰ্য ধৰি কিনে ভিডিঅটো শেষলৈ চাব। আৰু যদি ভিডিঅটো চাই ভাল পায় প্লিজ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব প্লিজ। ইহঁতে পুৰা খেলাত ব্যস্ত, ঘৰৰ মানুহবিলাকে পিঠা লাৰু বনোৱাত ব্যস্ত, যিহেতু ইহঁতে আকৌ খেলি আছিলো ৰাস্তাত। এতিয়া মই ভিতৰত কি কৰি আছো সকলোবোৰ দেখাই আছো। তো আমাৰ মাহঁতে পিঠা বনোৱাত পুৰা ব্যস্ত হৈ আছে, লাহেকে ময়ো লাগি যাম পিঠা বনোৱাত। সকলোবোৰ দেখাই আছো আপোনালোকক। এটা পিঠা পেটটো দেখাই আছো, পেটটো ইমান ডাঙৰ খায়ে থাকে। পিঠা খামকে বহি আছে আমাৰ মায়ে তাতে, যিহেতু পাকঘৰত পিঠা বনাই আছে। সি মানে পিঠা খাম বুলি একদম মানে বহি আছে আৰু জানো দে একেবাৰে খাবাহে নাপায় ওলাই গৈছি। এইটো এটা আছে, এইটো একদম খেন্দুলা হৈছে। আমাৰ তাত পিঠা খাবা, সিহঁতৰ ঘৰত মই বনাই থৈ আহিলো আৰু সিহঁতে মানে পুৰা একদম ব্যস্ত আৰু আমাৰ তাত পিঠা খাম বুলি। শাক বাৰু কোনো কথা নাই, যাতে পেট ফুলি নাযায়, হয়নে ৰাইজ? পেটটো যাতে ফুলি নাযায়, পুৰা শাক যাতে মাঘৰ বিহুত খাই পুৰা পেটটো ডাঙৰ কৰি দে। ভোগৰ উৎসৱ হৈছে ভোগালী, তো সকলোৱে ভোগ বনোৱাত ব্যস্ত। মানে ভোগ মানে কি আৰু লাৰু পিঠা কিবা কিবি নাৰিকলৰ চিৰা তিৰা বহুত কিবা কিবি গুড়া সান্ধ। আমাৰ বাৰু বেলেগ নাই, গুড়া সান্ধ চিৰা পিঠা লাৰুটো আজি নবনাওঁ, বনাম পিছত। তো সকলোবোৰ দেখাই আছো। আৰু এতিয়া ময়ো মাই চাগে পিঠা বনাই আছে পাকঘৰত, ময়ো লাহেকৈ বনাব যাম, নহ'লে মোৰ জানটো খাই দিব, মানে একদম বিহু ওলাই দিব। তো ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল পায় প্লিজ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে মাঘৰ বিহুৰ বহুত শুভকামনা জনাইছোঁ। সকলোৰে ভাল হওক আহিব লগা দিনবোৰ। মই হ'লে পিঠা বনোৱাত ব্যস্ত, ইমান ভালকৈ নাজানো, হ'লেও আৰু বনাবতো লাগবই ন, উপায় নাই। রিবি গাছে মেরাই লোবা মশাঙে গে পিন্ধি লোবা তালত তালে দি যাও। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।